বুলু ঘটিৰাম বুলু বাদিৰাম জিন্দাবাদ জিন্দাবাদ ওই পাপা পাপা বেছি জিন্দাবাদ মুন্দাবাদ কৈ নাথাকিব প্ৰতিবাদ কৰিছে বুলি ভাবি পুলিচে আহি ধৰি লৈ যাব ধৰি লৈ গ'লে ভালে হ'ব দে অন্তত তহঁতৰ পৰা অকণমান শান্তি থাকি জেলত গৈ সুন্দৰকে দুসাঁজ দুবেলা ভাত খাবলৈ পাম তেনেহ'লে পাপা মই পুলিচক ফোন কৰি দিম নেকি আপোনাক আহি ধৰি লৈ যাওক কি হ'ল ল'ৰা বাপেৰকতো সন্মান কৰিব নেজানই এতিয়া আকৌ ফচাই মাৰিব বিচাৰিছ মানে পাপা কথা সেইটো নহয় কোনটো আমাৰ গাজৰ দাই মানে কি কওঁ হাতী পোৱালি জন্ম দিলে কৈছে হা এই গাজৰটোনো কেনেকুৱা বস্তু এইডাল মানুহে না হাতীয়ে না নিগনিয়ে না যেতিয়া তেতিয়া যি পোৱালি জন্ম দি থাকে যে ও পাপা পাপা সেই কথাটো জানিবৰ বাবে আপুনি আপোনাৰ এটিএমৰ 3টা পিন নম্বৰ ক'ব লাগিব এই গাধা মোৰ এটিএমত 3টা পিন নম্বৰ নাই 4টা আছে 4টা সংখ্যা এটা কৈছোন পাপা আপুনি 4টা কৈ দিয়ক মই আপোনাক সকলো কথা খুলি কৈ দিম মোৰ দিমাগটোত গোবৰ সোমাই আছে নেকি বুলি ভাবিছা নেকি নিগনি পোৱালি মই যাম গাজৰ ওচৰলে ফাইনেলি প্লান কেনসেল ওই নেমুটেঙা তোৰ প্লানটো কি হৈছে মোৰ প্লানটো হল কেনসেল ঠিক আছে ৰ ওই মিঠালু তো কথাটো ভালকে লক্ষ্য কৰিবি দেই মাকাটো হসাকে নেমুটেঙা অথনে পা লক্ষ্য কৰিবি কৈ আছ তো কোৱা নাই মই লক্ষ্য কৰোঁ কি মানে আমাৰ গাজৰ কাদে হাতী পোৱালি জন্ম দিলে হাতী পোৱালি জন্ম দিলে ওই কেছটো ভালকে বুজাই কম ৰ তাৰ আগতে তই এটা কথা মোক ক'ব লাগিব কি কথা চা ভাই তই যদি এই কথাবিলাক সব জানিব বিচাৰিছ তেনেহলে তহঁতৰ ঘৰৰ যিজোপা তুলসী গছ সেই তুলসী গছৰ তলত তহঁতৰ পাপাই কিয় সদায় পানী ঢালে কথাটো ক মইও কৈ দিম ভালদৰে মই নকম নহয় কেলে পানী ঢালে সিক্ৰেট কথা এইটো মই নিজে গাজকাটো সুধি লমগে সকলো ঘটনা মই যাম গাজকাটো ওচৰলে বোলো আপুনিনো কিয় ইমানকে জিতি জন্ম দি আছে সুধিমগে খাপ বাপেকে আকৌ বা মাহাকৰ ঝুল প্লান কেনসেল যেনে তেনে বাপেকে 1 মাহৰ ইনষ্টলমেন্ট গাড়ীখনৰ মাৰিলুং এতিয়া নেক্সট ইনষ্টলমেন্টটো কেনেকে মাৰুং তাকেহে চিন্তা লাগিছে মোৰ 2 মাহৰে ইনষ্টলমেন্ট মাৰিব পৰা নাই 3 বছৰ ইনষ্টলমেন্ট কেনেকে মাৰিম বাপেকে মাথা চাথা ঘূৰাই যাব দেই গাজৰ কি হ'ল নো খুৰা ইমান চিঞৰি আহিছা যে বোলো পুনৰবাৰ কংগ্ৰেছৰ ইলেকশ্যন থাকিল দেই পুনৰবাৰ কংগ্ৰেছৰ ইলেকশ্যন থাকিল অভিনন্দন মোৰ মৰমৰ খুৰা দেও অনুগ্ৰহ কৰি কৈ পেলাকচোন কোনটোৰ কাৰণে আজি মোক কংগ্ৰেছৰ ইলেকশ্যন দি আছে পাহিচুং বোলে তই আজি হাতী পোৱালি জন্ম দিলি হে প্ৰভু আজি মানে মই হাতী পোৱালিহে জন্ম দিলুং ইহঁতক জন্ম দিয়েনো কোনে কোনটো ভগৱানে জন্ম দিলে খুৰা মই আছো বেলেগ টেনচনত আপুনি আকৌ বেলেগ টেনচন সুমিয়াই দিছেহি মানে গাজৰ বুজি নাপালো খুৰা আপুনি এটা কথা কওকচোন সেইদিনাখন নিগনি জন্ম দিলুং বুলি অপপ্ৰচাৰ চলালে আজি আকৌ হাতী পোৱালি জন্ম দিলুং বুলি এনে আপোনালোকৰ মাথাত গোবৰ চুবৰ সোমাই থাকে নেকি মই কিবা জন্ম দিয়া মেচিন নেকি কংগ্ৰেচুলেশ্যন তোৰ মুৰাটো লেচন মানে ঐ মিঠালু ৰ তই যিটো কথা শুনিছ সেইটো সঁচা নহয় মানে আমাৰ গাজৰে আজিও বোলে হাতী পোৱালি জন্ম দিয়া নাই মোক তেনেহলে নেমুটেঙা মিছা কথা ক'লে মোকো তেনেহলে মোৰ সৰু ল'ৰাটোৱে মিছা কথা ক'লে খুৰা এনে আপোনালোকৰনো হৈছে কি মোক ভালকে বুজাই কওকচোন কোনোবা দিনা নিগনি পোৱালি জন্ম দিলে বুলি ওলাব কোনোবা দিনা হাতী পোৱালি কোনোবা দিনা ঘোঁৰা পোৱালি কোনোবা দিনা মানুহ পোৱালি মানে এইবোৰ হৈ আছে কি আমি নাজানো জানো পাই মাকা এই পৃথিৱীখন উল্টি খাব যেনে পাইছোং নেমুটেঙা তোৰ প্লানো কেনসেল মোৰ প্লানো কেনসেল মোৰ একদম ষষ্ঠ ইণ্ডিয়া কৈছে বোলো গাজৰ দা সিহঁতক বৰ বেয়াকে ধুই আছে কেলে ধুব আৰে চাহ ভাই গাজৰে হাতী পোৱালি জন্ম দিয়া কথাটো শুনি তহঁতৰ পিতা তাৰ ওচৰলৈ গ'ল মইও মিঠালু কলুং বোলো গাজৰে হাতী পোৱালি জন্ম দিলে সেই কথাটো শুনি সিও গ'ল এতিয়া তেখেতক কামুৰি আছেগে চাগে আৰু গাজৰ দাই ধুই আছে আমি যে এইটো প্লানিঙে কৰিছিলো গমেই নাপায় সেইটো এটা কথা মই এতিয়া মোৰ পিন নম্বৰ কিটা পাবৰ কাৰণে প্লানিং কৰি মিছা কথা কৈ দিলুং মোৰ পিতাই মানে পাপাক গাজৰ দাই হাতী পোৱালি জন্ম দিলে বুলি আৰু মই মিঠালু